মোৰ এই ভিডিঅ'টোৰ জৰিয়তে অসম চৰকাৰক এটা অনুৰোধ আহক মেছলো মৈদামলৈ সোমাই যাওঁ আমি। হেই ক্ৰেজি ফেমিলি, হাই হেল্ল' নমস্তে, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকক এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু মই আছোঁহি এতিয়া ডিব্ৰুগড় জিলাৰ লেঙেৰীৰ গৰহীয়া অঞ্চলত, আৰু আপোনালোকক এটা ধুনীয়া বস্তু দেখাবলৈ আহিছোঁ। মানে মই আপোনালোকক দেখাবলৈ গৈছোঁ আহোম যুগৰ দুটা মৈদাম, যাৰ নাম হৈছে মেছলো মৈদাম। এইখনে হৈছে মোৰ পিছফালে মেছলো মৈদামলৈ সোমোৱা গেটখন। আহক মেছলো মৈদামলৈ সোমাই যাওঁ আমি। গেটৰ ভিতৰত সোমাই পিনে আপোনালোকে এনেকুৱা ধৰণৰ এটা মনোমোহা দৃশ্য দেখিবলৈ পাব। লেঙেৰীৰ এই গৰুহৰা অঞ্চল, মানে ইয়াত দুটা আহোম যুগৰ মৈদাম আছে, আৰু সেই মৈদামকেইটাৰ হিষ্ট্ৰীটো আপোনালোকৰ আগত ক'বলৈ চেষ্টা কৰিম। এইটো হৈছে সৰু মৈদাম, আৰু ইয়াৰ কাষতে আছে এইফালে চাওক, সেইটো হৈছে ডাঙৰ মৈদামটো। এতিয়া ফাৰ্ষ্ট ডাঙৰ মৈদামটোলৈ যাওঁ, তাৰপিছত আহি পিনে আপোনালোকক এই সৰু মৈদামটো দেখাম। এতিয়া মই এইফালে মৈদামৰ ওপৰত উঠিম। ইয়াৰ পৰিৱেশটো এবাৰ চাওক আপোনালোকে, চবফালে সেউজীয়া। আৰু মই এই নিৰঞ্জনহঁতৰ ঘৰত আছিলোঁহি। এইফালে নিৰঞ্জনহঁতৰ ঘৰত মই দুদিন হ'ল অহা, আৰু নিৰঞ্জনহঁতৰ ঘৰৰ কাষতে আছে এই মেছলো মৈদাম। আৰু ইয়াৰ হিষ্ট্ৰীটো মই এতিয়া আপোনালোকৰ আগত ক'ম, যিমানখিনি পাৰোঁ। এই ঠাইডোখৰলৈ গৈ লওঁ, তাত গৈ পিনে আপোনালোকক কৈ আছোঁ। আৰু এটা খুব ধুনীয়া পৰিৱেশৰ মাজত এই মৈদাম দুটা অৱস্থিত। এই মৈদাম দুটা আহোম ৰজা চুকৰাম খাঁ বা ঘোঁৰা ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিলে। তেওঁৰ দুগৰাকী ৰাণী আছিলে, ক্ৰমান্বয়ে সৰু ৰাণী আৰু ডাঙৰ ৰাণী। মই এতিয়া যোনটো মৈদামৰ ওপৰত আছোঁ, এই মৈদামটো হৈছে ডাঙৰ ৰাণীৰ মৈদাম। আৰু মোৰ পিছফালে এইফালে দেখিছে আপোনালোকে, দেখাই দিছোঁ ৰ'ব, এইফালে দেখিছে এই মৈদামটো হৈছে সৰু ৰাণীৰ মৈদাম। এই দুটা মৈদামতে এইটোত ডাঙৰ ৰাণীক সমাধি দিয়া হৈছিলে, আৰু মোৰ পিছফালে যোনটো মৈদাম দেখিছে আপোনালোকে, তাত সৰু ৰাণীক সমাধি দিয়া হৈছিলে। আৰু তেওঁলোকৰ নামেৰে এই মৈদাম দুটা নামাকৰণ কৰা হৈছিলে। মই এতিয়া যোনটো মৈদামৰ ওপৰত আছোঁ বুলি কৈছোঁ, এই মৈদামটো ডাঙৰ ৰাণীৰ মৈদাম যিহেতু, সেইকাৰণে এই মৈদামটোৰ নাম ডাঙৰ মেছলো মৈদাম। আৰু মোৰ পিছফালে যোনটো মৈদাম আছে, সেই মৈদামটোৰ নাম হৈছে সৰু মেছলো মৈদাম। মৈদামকেইটাৰ পূবত আছে ৰাজ মৈদাম প্ৰাথমিক বিদ্যালয়, আৰু পশ্চিমে আছে মেছলো পথাৰ। উত্তৰে আছে হলগুৰি গাঁও, যিখন গাঁৱতে আহোমসকলে, মানে আহোম স্বৰ্গদেউ চুকাফাই প্ৰথম বাহৰ পাতিছিলহি। মৈদাম দুটাৰ দক্ষিণে আছে বিহুৱা আলি। মৈদাম দুটাৰ কাষতে আছে এখন বিল, যিখন বিলত বিভিন্ন প্ৰজাতিৰ মাছ পায় বুলি ইয়াৰ স্থানীয় ৰাইজে জানিবলৈ দিয়ে। বিলখন চাওক আপোনালোকে এবাৰ, বিল। আৰু এইখন যে দেখিছে আপোনালোকে, এইখনেই ৰাজ মৈদাম প্ৰাথমিক বিদ্যালয়। ভিডিঅ'টো অলপ ছুটি হ'বও পাৰে, কিন্তু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আহোম যুগৰ দুটা মৈদাম দেখাবলৈ চেষ্টা কৰিলোঁ। মোৰ এই ভিডিঅ'টোৰ জৰিয়তে অসম চৰকাৰক এটা অনুৰোধ, আপোনালোকে যাতে এই মৈদাম দুটা সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে, আৰু ইয়াক এটা ধুনীয়া টুৰিষ্ট প্লেচ বনায়, যাতে বিভিন্ন ঠাইৰ পৰা মানুহ আহি পিনে ইয়াক চাবহি, এটা ধুনীয়া পৰ্যটন ক্ষেত্ৰ গঢ় দিবলৈ চেষ্টা কৰে যেন। এতিয়া এই মৈদামটোৰ পৰা ওলাওঁ আৰু এই সৰু মৈদামটোৰ ওপৰত যাওঁ। সৰু মৈদামটো আপোনালোকৰ আগত দেখাই আছোঁ। ডাঙৰ মৈদামটো আপোনালোকে এবাৰ ভালদৰে চাই লওক। এইটোৱে হৈছে ডাঙৰ মৈদাম। আপোনালোকে এইবিলাক ঠাইলৈ আহিব আৰু এই ঠাইবিলাক এক্সপ্ল'ৰ কৰিব। মই যিমান পাৰোঁ আপোনালোকৰ মাজলৈ এনেকুৱা ধৰণৰ হিষ্টৰিকেল ভ্লগ আনি থাকিবলৈ চেষ্টা কৰিম। মানে মই হিষ্ট্ৰীৰ ওপৰত বেছিকৈ গুৰুত্ব দিওঁ মোৰ ভিডিঅ'বিলাকত। মানে হিষ্টৰিকেল ভিডিঅ'বিলাক বনাই মানে ভাল লাগে। মানে যিহেতু আমি আহোম, আৰু আহোম যুগৰ যিবিলাক হিষ্ট্ৰী, সেই হিষ্ট্ৰীবিলাকৰ ওপৰত মানে ভিডিঅ' বনাই পেলাই নিজকে কিবা এটা ভাল লাগে। মানে সেইকাৰণে মই এই ঠাইবিলাক এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰোঁ। এই মৈদামটোৰ পৰা নামিলোঁ এতিয়া মই, আৰু কাষতে এইফালে বিলখনলৈ যাম। মানে জান্তি ভাই আৰু নিৰঞ্জন ভাই তাতে আছে বিলখনৰ কাষত। আৰু মৈদামৰ ওপৰৰ পৰা আপোনালোকক যে দেখাইছিলোঁ, এইখনে হৈছে সেইখন বিল। চাওক বিলখন এবাৰ আপোনালোকে, গোটেই পদুম ফুল, বগা পদুম নি এইখিনি? বগা পদুম খাতাৰনাক। জান্তি ভাই নীলা পদুমৰ চাক। মোৰ পিছফালে চাওক, এইফালে এইটোৱে হৈছে সৰু মেছলো মৈদাম। মানে এতিয়া মৈদামটোৰ ওপৰলৈ নাযাওঁ, মানে ভোক লাগিছে। ৰাতিপুৱা চাহ খাই আহিছিলোঁ, ৰাতিপুৱা মানে 5টা, মইতো 4টামান বজাতে সাৰ পালোঁ। আৰু মানে আমি আছিলোঁ নিৰঞ্জনহঁতৰ এনাই ঘৰত। এইফালে নিৰঞ্জনহঁতৰ এনাই ঘৰত আছিলোঁ, আৰু নিৰঞ্জনহঁতৰ এনাই ঘৰৰ পৰা নিৰঞ্জনৰ দেউতাকক থ'বলৈ আহিলোঁ সিহঁতৰ ঘৰত। নিৰঞ্জনে ক'লে কাষতে দুটা মৈদাম আছে, সেইকাৰণে ভাবিলোঁ মৈদাম দুটাৰ ময়ো চাই যাম, আৰু আপোনালোকৰ আগতো ভিডিঅ' বনাই দেখাম। সেইকাৰণে আহি গ'লোঁ। আৰু সেইখিনি জান্তি ভাই পূৰা পদুমৰ চাক মানে বিচৰাত লাগি আছে, বোকাত সোমাই আছে। তেওঁ মানে খাইহে আহিব মানে।
চাওক ইয়াত নটিচ এখন মাৰি থৈছে মেছল' মৈদাম মেছল' পথাৰ লেঙেৰী জিলা ডিব্ৰুগড় এইখিনিয়ে মেছল' মৈদাম এইফালে ইংলিছত তলতে ইংলিছত লিখা আছে আৰু এইফালে কাষত এইখন নটিচ স্ক্ৰীনশ্বট মাৰি আপোনালোকে পঢ়ি ল'ব মানে স্ক্ৰীনশ্বট মাৰি ল'লে বুলি ক'লে এইফালৰ পৰা যাবলৈ দেখাব লাগিব মই এইখন আমি নিৰঞ্জনৰ পৰা উভতি আহিলোঁ আকৌ এনাই ঘৰলৈ বুলি গৈ আছোঁ এতিয়া আমি পাইছোঁ এইটো ঘুটুংচিগা চাৰিআলি চাই লওক এইটো ঘুটুংচিগা চাৰিআলি এতিয়া আমি আহি পালোহি ধমন তিনিআলি এই ঠাইডোখৰ হৈছে ধমন তিনিআলি ন এই ঠাইডোখৰ হৈছে ধমন তিনিআলি আহি পাই গ'লো নিৰঞ্জনহঁতৰ ঘৰ ভিডিঅ'টো গাড়ীৰ পৰা শেষ কৰোঁ যদি ভিডিঅ' চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ'ত লগ পাইছোঁ তেতিয়ালৈকে বাই বাই Hey crazy family. Hey crazy family. Bro. মই এটা চিন্তাত আছোঁ বহুত টেনশ্যন এটা বয়স থাকে না ডায়লগ এটা মন এটা বয়স থাকে একদম মানে সমস্ত পৃথিৱীৰ সমস্ত দুখ যন্ত্ৰণা এইটো বয়সত লাগি যায় চিন্তা টেনশ্যন ডিপ্ৰেশ্যন সমস্যা অভাৱ